खैराबारि राम जानकी बापुजी आश्रमाव नवरात्रि फुजानि थाखाय थियारि। अदालगुरि जिल्लानि खैराबारियाव थानाय राम जानकी बापुजी आश्रम राम सिबियारिफोरनि गोथार दावबायग्रा थावनिफोरनि गेजेराव मोनसे। गुबुन बोसोरफोरनि बायदिनो फालिथाय आफादा 22 सेप्तेम्बरनिफ्राय 2 अक्ट'बरसिम नवरात्रिनि 10 साननि गाबगोनां हाबाफारि खुंनो लादों। दुर्गा फुजा फैनायनि थागथियारि खालामगासिनो। बे फालिथायाव ओनसोलारि बिजेपि गौथुमनि दैदेनगिरि भबेन्द्र बरुवा खुंथायनि थाखाय मंगलबाराव रां बुथुमनो लानाय मोनसे गोदान रसिद बिजाबखौ फोसावो। नवरात्रिजों लोब्बा लाखिनानै फुजा अर्चनानि अनगायैबो गौहाटीनि जानकी दासनि मेथाइ मोसानाय बादायलायनाय, हारिमुआरि हाबाफारि आरो नगर नाम आरो चिपाजारनि करिश्मा नाथनिबो नाम दिन्थिफुंनाय जागोन। बापुजी राम जानकी आश्रमनि साखाथियाव थानाय हनुमान मन्दिराबो दिनै गोबां अनजिमानि सिबियारिफोरखौ गोसो बोनो हादों। मुहूर्तत मैं सकलो खैराबारी राइजলৈ शुभेच्छा ज्ञापन কৰিছোঁ। আগন্তুক दुर्गा पूजा उपलक्षे आज जी आम कार्यसूची आছিলে आमार राम जानकी मंदिर प्रांगणत और लगते आमार श्री हनुमान जी आमार मूर्ति आछे मूर्ति सन्मुखत समवेत हुआ सकलो आमार खैराबारी अंचলৰ भक्तप्राण राइज उपस्थित आछे। आमी आशा राखिছোঁ एबार दुर्गा पूजाটো सुंदरभाৱে उद्यापित হ'ব। प्रत्येक बছৰে ইয়াত সুন্দৰভাৱে আমাৰ এখন সুন্দৰ পূৰ্ণাংগ কমিটি থাকে। এই কমিটিয়ে সুন্দৰভাৱে আগবঢ়াই নিব। বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে, তাত আমিও অংশীদাৰ হ'ম। প্ৰত্যেক বছৰে আমিও থাকোঁ। এইবুলিও আমি থাকিবলৈ পাই বৰ আনন্দিত। সমূহ অসমবাসী ৰাইজলৈ আগন্তুক দুৰ্গা পূজা উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অন্যান্য বছৰৰ দৰে এইবুলিও জাক জমকতাৰে পূজা পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আমি ইয়াত নৱৰাত্ৰি পূজা উদযাপন কৰোঁ আৰু ইতিমধ্যে আমাৰ সমিতি গঠন হৈছে আৰু আজি আমাৰ শুভ উদ্বোধন কৰা হৈছে ৰচিদ বহীৰ। আৰু আজিৰ প্ৰায় ইতিমধ্যে গোটেইখিনি কাম কাজত আমাৰ প্ৰায় আগবাঢ়ি গৈ আছে। ইয়াৰ আগতেও আমি কৰিছোঁ। অহা 22 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ 12 দিন জুৰি আমাৰ ইয়াত নৱৰাত্ৰি পূজা উদযাপন কৰা হ'ব। আটাইকেইদিনতে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। পূৰ্বৰ দৰে এইবুলিও আমাৰ বাণিজ্য মেলা, সাংস্কৃতিক সন্ধিয়া, নাগাৰা নাম, তাৰপিছত নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ ইয়াত চিপাঝাৰৰ কৰিশ্মা নাথৰ নাগাৰা নামৰ দল আৰু গুৱাহাটীৰ জংকী দাসৰ নাগাৰা নাম দলে তেওঁলোকে সন্মতি প্ৰদান কৰিছে। তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিলে, তেওঁলোক আহিব। ইয়াৰ উপৰিও আৰু আমি কেতবোৰ কাৰ্যসূচী ৰাখিছোঁ। এইবোৰ আমাৰ যদি আমি সম্পূৰ্ণ যদি তেওঁলোকৰ পৰা আমি সঁহাৰি পাওঁ তেতিয়াহ'লে সেইবিলাকো আমি প্ৰকাশ কৰিম সেইবিলাক সময়ত। গতিকে আমি খৈৰাবাৰীৰ ৰাইজৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ আটাইকেইটা।